এয়া আমাৰ 31st খানা ৰেডি হৈ আছে এইফালে। বন্ধা কৰি বইল হৈ আছে 7 টকা। নমস্কাৰ, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত আমিও বৰ্তমান ভালেই আছোঁ। আমাৰ পৰিয়ালটো আজি 31st বুলি আপোনালোকে পূৰা চাগে এনজয় কৰিছে। আমাৰ বিশেষ একো নাই, সৰু সুৰাকৈ ঘৰতে এনেই অকণমান আয়োজন কৰিছোঁ। কিনো কৰিছোঁ, কি নাই কৰা আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু শেষত চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আজি ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 31st বুলি ভিডিঅ' এটা ভাবিলোঁ আৰম্ভ কৰোঁ। মাতটো ইগন'ৰ কৰিব, চৰ্দি ভালেই হোৱা নাই। মাতটো মানে নিজে শুনি বেয়া লাগিছে, হ'লেও ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকিব শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কি বেয়া পাইছে নাজানো, ভিডিঅ'বিলাক ইমান উন্নত মানৰ হোৱা নাই। প্ৰথম আৰম্ভ কৰিছোঁ, চেষ্টা কৰি যাম শেষলৈ ভাল ভাল ভিডিঅ' দিবলৈ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ হ'লেও আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া আমাৰ 31st খানা ৰেডি হৈ আছে এইফালে। বন্ধা কৰি বইল হৈ আছে 7 টকা। এইফালে দানা বনাই আছোঁ। 31st আৰু কিবা হ'লেও নিজৰ কৰণীয়খিনি কৰিবই লাগিব। চাকৰি বাকৰি নাই যিহেতু কিবা এটাটো কৰি চলিবই লাগিব। গাহৰি পুহিছোঁ, সেয়া কাইলৈ দিনত দিবৰ কাৰণে এয়া দানা বনাই আছোঁ। তুঁহ, চাউল, পেলনীয়া শাক পাচলি, বন্ধাকবি চব দি বনাই আছোঁ। জুই কাষতো বহি আছোঁ। যিমানে এয়া মই এতিয়া লৈছোঁ ছাগলী মাংস আছিলে। আজি 31st বুলি আমাৰ সৰু পৰিয়ালটোৰ আয়োজন এয়াই। ছাগলী মাংস বইল কৰিবলৈ লৈছোঁ। ছাগলী মাংস কি হয়, বনোৱাৰ আগত যদি ভালদৰে বইল কৰি লোৱা হয় সিজাই, তেতিয়া বহুতে কয় ছাগলী মাংস গোন্ধাই, কিন্তু গাহৰি মাংস যেনেদৰে বইল কৰি বনোৱা হয় তেনেকৈ যদি ছাগলী মাংস বহুত সময় বইল কৰি পেলাই ভজা হয় তেতিয়া মানে নুগোন্ধায়, ভালদৰে সিজিলে মানে। এতিয়া মই 2টামান চিটি মৰাৰ পিছত আকৌ ভালদৰে বনাম। এতিয়া বইল কৰি লওঁ। এইফালে কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। ইয়াত অকণমানিজনীয়ে ৰিং পাপৰ খাব কৈছে, ৰিং পাপৰ বনাই দি লওঁ। তাৰপিছতে এইখিনি বইল কৰি ল'ম। আপোনালোকক দেখুৱাইছোঁ আৰু কিনো আয়োজন কৰিছোঁ। এতিয়া মই ৰাতিৰ খানাটো ৰেডি কৰি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। বছৰৰ লাষ্ট বুলি আজি বৰ ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এইফালে এতিয়া মই বিলাহী আৰু আদা নহৰু সকলোখিনি পেষ্ট বনাই লৈছোঁ। এয়া তেলত পিঁয়াজ দি দিছোঁ। সকলোখিনি অলপ সময় ভাজি লোৱাৰ পিছত এইপিনে নিমখ হালধি সকলোখিনি মই তেলতে দি দিওঁ। আগতেও মই ভিডিঅ'ত দেখুৱাইছোঁ। এইখিনি এনেদৰে অলপ সময় ভজাৰ পিছত মই বইল কৰা মাংসখিনি ভাজি ল'ম। এতিয়া মই দি দিছোঁ ইয়াত বিলাহী পেষ্টখিনি। এই পেষ্টটো বনাই ল'লে মানে কি হয়, জোলখিনি অকণমান মানে ডাঠ হয়, খাবলৈ ভাল লাগে। সকলোখিনি ভালদৰে ভজাৰ পিছত এয়া দেখিছেনে তেল বিৰিঙি উঠিছে। এইখিনি সময়তে মই এতিয়া দি দিছোঁ বইল কৰি থোৱা মাংসখিনি।
অলপ সময় ঢাকন লগাই লগাই ভাজি ল'ম। আলুবিলাক মই বইল নকৰাকৈ দিছোঁ। সেইখিনি আলু এতিয়া সিজিলে, আলু সিজাৰ পিছত মই দি দিছোঁ এতিয়া যিখিনি বইল কৰি মাংসখিনি বইল কৰোঁতে পানী থাকি গৈছিলে, সেই পানীখিনি মই দি দিছোঁ। আৰু মছলা মই ইমান দিয়া নাই, কিন্তু এইটো চিষ্টেমত বনালে ছাগলী মাংস কেতিয়াও নুগোন্ধায়। ছাগলী মাংস মই আগতে নাখাইছিলোঁ, কিন্তু এনেদৰে বনালে নুগোন্ধায় কাৰণে মই ছাগলী মাংস খাওঁ আজিকালি। আৰু মানুহজনেও গোন্ধালে নাখায়, কিন্তু এইটো চিষ্টেমত মই বনাওঁ অকণমানো গোন্ধ ভাৱ নাহে। ধেৰ মছলা এইবিলাক কিবাকিবি দিয়া নাই, মাত্ৰ আদা নহৰু দিছোঁ। একেবাৰে শেষত মই এতিয়া ইয়াত দি দিম ইলাচি আৰু ডালচেনিৰ অকণমান গুড়ি দি দিছোঁ। আৰু দিয়াৰ পিছত অকণমান উতল এটা অহাৰ পিছত নমাই দিছোঁ। বেছি সময় থৈ দিলে তাৰ চেণ্টটো নাথাকে। এয়া আজি আমাৰ ৰাতিৰ খানা। এয়া আমি 31st খানা খাবলৈ লৈছোঁ। দুটিয়া, বেলেগ মানুহ নাই, আমি দুটিয়া। খানাটো কেনেকুৱা হ'ল কৈ দিয়া। আজিৰ ভিডিঅ'টোৰ বিশেষ একো নাছিলে, খাই বৈ আজৰি হৈ ল'লোঁ। এতিয়া ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ যেতিয়া এনেকৈ শেষটো কৰিবই লাগিব, তাকে ভিডিঅ'টো সামৰি লওঁ ইয়াতে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই আশা কৰোঁ ভালেই পালে। বিশেষ একো নাছিলে, ক'তো ওলাইও যোৱা নাই পাৰ্টি কৰিবলৈ। যিহেতু চৰ্দি লাগি আছে, অকণমান যদিও লাগি আছে, মোৰো লাগি আছে, বহুত ঠাণ্ডাও পৰিছে। সেইটো কাৰণে কাইলৈ যাম বুলি ভাবিয়ে আজি ক'তো নগ'লোঁ। আজি ঘৰতে এনেদৰে থুলমূলকৈ থৈ দিলোঁ আৰু দুইজনে এনেদৰে খালোঁ। তাকে অকণমান ভিডিঅ' কৰিলোঁ। আজি যিহেতু বছৰৰ শেষ, কাইলৈৰ পৰা নতুন এটা বছৰৰ আৰম্ভণি হ'ব, নতুন এটা দিনৰ আৰম্ভণি হ'ব। আপোনালোকক সকলোকে নতুন বছৰৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা, আমাৰ চেনেলৰ তৰফৰ পৰা। আপোনালোক সকলো সুখত থাকক, শান্তিৰে থাকক। আপোনালোকৰ সকলোৰে জীৱনবোৰ সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক। আজিৰ দিনটোত তাকে কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ পৰিয়ালটো যাতে সুখ আৰু শান্তিৰে থাকিব পাৰোঁ। মোৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ। মই কৈ আহিছোঁ বাৰু প্ৰতিটো ভিডিঅ', নাজানো কি হৈছে, ছাবস্ক্ৰাইবাৰ নিচেকৈ নবঢ়া হৈছে, হ'লেও কষ্ট কৰি গৈছোঁ, চেষ্টা কৰি গৈছোঁ। ধৈৰ্যৰ ফল সদায় মিঠা বুলি কয়, তাকে বিশ্বাস কৰি আপোনালোকে আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই, হেপী নিউ ইয়েৰ।